So guys, room বিচাৰি আমাৰ মাথা পাগল হৈ গৈছো গোটেইখন ঘুৰি ফুৰিছো হাজবেণ্ডৰ লগৰ ফ্ৰেণ্ডৰ ৰুমতে অকণমান দেৰি আৰু বহি লৈছো ৰুম বিচাৰি একদম একেবাৰে হাইৰাং হৈ গৈছো বহুত গলিয়ে সোমাইছো আৰু এতিয়া পাওনে নাপাও আৰু চাও আপোনালোকক আৰু অকণমান দেখাও পাওনে নাপাও নাজানো কিন্তু বহুত বেছি কষ্ট হৈছে এইবিলাক খামি জামি চাওকচোন খামি জামি অৱস্থা বেয়া একেবাৰে সো সবৰে একে অৱস্থা হৈছে তথাপিও ভিডিওটো কন্টিনিউ কৰি আছো আপোনাক সো গাইস ফাইনালি এটো ৰুমে লৈ লৈছো হে গাইস কি খবৰ আশা কৰিছো সকলোৱে ভালে কুশলে আছে আৰু মোৰো বৰ্তমান ভাল বেয়াৰ মাজতে চলি আছো এফালে যাব ওলাইছো নতুন এটা ৰুম বিচাৰি যাও বুলো তাকে ওলাই লৈছো তাৰ পিছত এতিয়া ভিডিওটো ষ্টাৰ্ট কৰিছো আশা কৰিছো আপোনালোকে ভিডিওটো চাই খুবেই ভাল পাব খুবেই ইন্টাৰেষ্টিং হ'ব আজি কিমানখিনি কষ্ট হয় কি হয় টোটালি আপোনালোকক দেখাই গৈ থাকিম ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব বুলি আশা কৰিলো আৰু আমি এতিয়া গোটেইকেইটা ওলাই লৈছো আৰু ইয়াত টোটালি মানে দেখাই থাকিম প্ৰথমৰ পৰা কিনকা কি হয় ৰুম এটা বিচাৰিবলে কিমান আৰু আমাৰ ৰুমটো আপোনালোকে যদি আগৰ ভিডিও দেখিছে নিশ্চয় গম পাইছে বহুত বেছি কষ্ট পানী তলৰ পৰা পানী উঠাব লাগে বাথৰুমৰ তলতে আছে মানে গৰম মানে বহুত বেছি আৰু সেইকাৰণে আৰু আমি এতিয়া নতুনকৈ ৰুম চাব গৈছো বিচাৰিবলৈ গৈ আছো পাও নে নেপাও এয়া চাবলৈ কাৰণে আপোনালোকে ভিডিওটো শেষলৈকে চাব লাগিব আৰু সকলোকে স্বাগতম জনাইছো পিংকি ডেইলি ব্লগছৰ নতুন এটা ভিডিওলৈ ভিডিওটো শেষলৈকে চাই গৈ থাকক আৰু আমি 2 কিলোমিটাৰ মানৰ পাছত আহি এয়া তিনিআলিটা পাইছোহি আৰু ইয়াৰে পৰা আমি ৰুম বিচাৰিবৰ কাৰণে আৰম্ভ কৰি দিছো আৰু আপোনালোকে ভিডিওটো অকণমান স্কিপ নকৰাকৈ চাই যাব আৰু চেন্নাই এয়া টাউনৰ গলিবিলাক লৈ আপোনালোকে চাই পিনি এনজয় কৰি থাকক আৰু আমাৰ কিমান গৰম উঠিব আছে ঠিক নাই বহুত বেছি গৰম বহুত বেছি হিট হৈ আছে সো গতিকে আপোনালোকে চাই থাকক ভিডিওটো ইয়াত গালি আছে নাম আকৌ কোনফালে এইফালে নেকি কোনটো এইফালেও নাই গিয়া না দানা ইয়াত ওপৰত দিব পাৰে সো গাইস ৰুম বিচাৰি আমাৰ মাথা পাগল হৈ গৈছো গোটেইখন ঘুৰি ফুৰিছো হাজবেণ্ডৰ লগৰ ফ্ৰেণ্ডৰ ৰুমতে অকণমান দেৰি আৰু বহি লৈছো ৰুম বিচাৰি একদম একেবাৰে হাইৰাং হৈ গৈছো বহুত গলিয়ে সোমাইছো আৰু এতিয়া পাওনে নাপাও আৰু চাও আপোনালোকক আৰু অকণমান দেখাও পাওনে নাপাও নাজানো কিন্তু বহুত বেছি কষ্ট হৈছে এইবিলাক খামি জামি চাওকচোন খামি জামি অৱস্থা বেয়া একেবাৰে সো সবৰে একে অৱস্থা হৈছে তথাপিও ভিডিওটো কন্টিনিউ কৰি আছো আপোনালোকে চাই থাকিব এইটো জায়গা তোমাৰ সো গাইজ ফাইনেলি ৰুম বিচাৰি হৈ গ'ল আৰু এতিয়া আমি গৈ আছো ৰুমলৈকে আৰু আপোনালোকক ভালকৈ দেখাম কোনটো ৰুম ল'লোঁ সো ভিডিওটো চাই থাকিব সো গাইজ ৰুম বিচাৰি এতিয়া আকৌ বেলেগ এটা গলিত আহিছোঁ এটা ৰুম চাইছিলোঁ যিহেতু আপোনালোকক দেখাইছিলোঁ পচন্দ নহ'ল আৰু আকৌ এইপিনে আহিছোঁ ৰুম বিচাৰি আমাৰ একদম হালত খাৰাপ হৈ গৈছে এয়া আকৌ এইপিনে ৰুম চাব আহিছোঁ
চাই লওঁ ৰুমটো কেনেকুৱা হয়। চ' গাইজ ফাইনেলি ৰুম বিচাৰি শেষত এইটো ৰুমেই চিলেক্ট কৰিছোঁ, কাৰণ আপোনালোকে ভিউটো চাওক কিমান ধুনীয়া। আৰু এই মৰ্চ গৰমত মানে ইয়াত গৰম নকমেই ক'বলৈ গ'লে, একদম ইয়াত বহুত বেছি গৰমেই হৈ থাকে। সেইবাবে এইটো ৰুমটো লোৱাটোৱে ভাল হ'ব। আৰু ইয়াত মহানিমৰ পাত চাওক, আৰু ইয়াত বহি চকী এখন উলিয়াই ধুনীয়াকৈ ভিউ চাই থাকিব পাৰিব আৰু ধুনীয়া নেচাৰেল হাৱা লৈ থাকিব পাৰিব। ইমানেই ধুনীয়া, তাৰমানে ইমানেই ভাল লাগিছে মোৰ কাৰণে। শেষত গৈ এইটো ৰুমেই চিলেক্ট কৰিলোঁ দেই। আজিলৈ বাই বাই।